অবৈধ জুৱা খেলৰ বিৰুদ্ধে অব্যাহত আছে বিশ্বনাথ আৰক্ষীৰ অভিযান। অভিযানত নগদ ধনসহ আৰক্ষীয়ে আটক কৰে 5জনকৈ জুৱাৰী। বিশ্বনাথৰ একাংশ ঠাইত অবৈধ জুৱা খেল চলি থকাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপন হৈ আহিছিল। শুক্ৰবাৰে নিশা বিশ্বনাথ জিলা আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত উচ্ছেদ কৰে এটা অবৈধ জুৱাৰ ঘাটি। জানিব পৰা মতে নিশা বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু বিশ্বনাথ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত এটা দলে অভিযান চলাই বিশ্বনাথৰ বিশাল মেগা মাৰ্টৰ সমীপৰ মাইচান মাহতুৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে 5জন জুৱাৰীক। অভিযান কালত আৰক্ষীয়ে জুৱাৰীসকলৰ লগতে জব্দ কৰে প্ৰায় 29,000 টকা আৰু জুৱাৰ সামগ্ৰী। তাৰোপৰি আৰক্ষীয়ে জব্দ কৰে 2খন মটৰ চাইকেল, এখন XUV 300 বাহন আৰু 5টা মোবাইল ফোন। আৰক্ষীৰ জালত পৰা লোক কেইজন হ'ল পিণ্টু চাহানী, চন্দন ওজা, বিকেশ গুপ্তা, ঘৰৰ মালিক মাইচান মাহতু আৰু তিলক শৰ্মা। উল্লেখ্য যে ধৃত তিলক শৰ্মা জলসিঞ্চন বিভাগৰ ঠিকাদাৰ বুলি জানিব পৰা গৈছে। এই সংখ্যাতে ক'বলগা হ'ল কি যোৱা নিশাৰ ৰাতি আমাৰ এডিচনেল SP হেডকোৱাৰ্টাৰ মহোদয় এটা আছে ইনফৰমেশ্যন পালে যে আপোনাৰ মাইচান মাহতুৰ ঘৰত তেওঁ জুৱা খেলি অবৈধভাৱে টকা সংগ্ৰহ কৰে আৰু তাত এটা জুৱা খেলৰ পাৰ্টি বহি আছে। সেইমতে খবৰ পাই এডিচনেল ছাৰৰ নেতৃত্বত মই আমাৰ SI ৰঞ্জন দাস, SI আপোনাৰ কৃষ্ণ প্ৰিয়া কাকতি আৰু ষ্টাফসহ সেই ঘৰটো লৈ যাওঁ। গৈ পেলাই এটা ৰুমত দেখা পাওঁ যে তাত লাইট জ্বলি আছে। তো আচলতে ৰাতিটো লাইট জ্বলিব নালাগে। বহুত সংগোপনে আমি চাৰ্চ কৰি সেই ৰুমটোত যাওঁ। গৈ পেলাই দেখা পাওঁ যে 5জন মানুহে 3 পাত্তি খেলা পইচা পেলাই লৈ বাজি খেলি আছে, জুৱা খেলি আছে। নিশা কিমান মান সময়? নিশাটো আপোনাৰ 12টাৰ ওপৰ হৈ গ'ল। তো সেইখিনি সময়ত আমি যেতিয়া চাৰ্চ কৰোঁ তেওঁলোকৰ আমি ফটো তোলা হৈছে। তাৰ পৰা আমি বিভিন্ন ধৰণৰ আপোনাৰ তাজপাত, তাৰপিছতে হৈ গ'ল তেওঁলোকৰ ব্যৱহাৰ কৰাৰ পিছত মোবাইল ফোন 5টা, তাৰপিছতে তেওঁলোকে ব্যৱহাৰ কৰা এখন গাড়ী XUV 300, তাৰপিছতে আপোনাৰ 2খন মটৰ চাইকেল আৰু পইচা 28,760 টকা আমি জব্দ কৰিবলৈ সক্ষম। কি খেলি আছিলে? 3 পাত্তি টাচ লৈ পেলাই 3 পাত্তি লৈ পেলাই তেওঁলোকে খেলি আছিল। কোন জেগাত এইটো সূৰ্যপুৰ। আমাৰ বিশাল আছে, বিশালৰ ঠিক পিছফালে। ইনফৰমেশ্যন আছিলে এইটো? ইনফৰমেশ্যন আছিলে, হয়। আৰু সেই 5জন মানুহৰ নাম যথাক্ৰমে আপোনাৰ চন্দন ওজা, তাৰপৰা পিণ্টু চাহানী, বিজেশ গুপ্তা, তাৰপিছতে মাইচান মাহতু আৰু তিলক শৰ্মা, এওঁলোক আটাইকেইজনী ব্যৱসায়ী হয়। আৰু আজি তেওঁলোকৰ এগেইনষ্টত বিশ্বনাথ চাৰিআলি থানাৰ কেছ নং আপোনাৰ 39/2023 আণ্ডাৰ ছেকশ্যন আপোনাৰ 13/14 আছাম গেম এণ্ড বেটিং এক্টত তেওঁলোকক গ্ৰেপ্তাৰ কৰিছোঁ। গ্ৰেপ্তাৰ কৰি এতিয়া মহামান্য আদালতলৈ প্ৰেৰণ কৰা হ'ব। ছাৰ, ঘটনাটো কেনেকুৱা ধৰণৰ আছিলে আৰু আকৌ পুনৰবাৰ জনাই দিলে? ঘটনাটো এনেকুৱা যে আমাৰ চ'ৰ্চ অবৈধ মানে জুৱা খেলি আছে আৰু সেইটোৰ ভিত্তিত আমি তেওঁ ঘৰ গৈ পেলাই চাৰ্চ কৰোঁ আৰু দেখা পাওঁ যে তলৰ পৰা দেখা যায় ওপৰৰ এটা তালাত এটা ৰুমত লাইট জ্বলি আছে আৰু মানুহৰ কথা বতৰা পাতি থকা শব্দ পাই ৰুমটো চাৰ্চ কৰোঁ আৰু চাৰ্চ কৰোঁতে তেতিয়া সেই 5জন মানুহে মানে জুৱা খেলি আছিলে 3 পাত্তি টাচৰে। ধন উদ্ধাৰ হৈছিল? ধন হৈছে 28,760 টকা। কিমান দিনৰ পৰা চলি আছিল? এইটো আগৰ পৰা চলি আছিলে বুলি কৈছিল, কিন্তু কালিহে আমি সঠিক হৈছোঁ যে এই মানুহজনৰ ঘৰত তেওঁ নিজৰ ৰুম এটা ব্যৱহাৰ কৰি পেলাই তাৰ পৰা তেওঁ নিজে ইলিগেলি পইচা উপাৰ্জন কৰাৰ পিছত তেওঁলোকে এইটো খেলটো চলাই আছিলে। আৰু কোনোবা আছিল নে ছাৰ? আমাৰ সেই 5জনে আছিলে, কাৰণ ওপৰৰ পৰা তেওঁলোকে পলোৱা নাই, আমাৰ ঘৰ গোটেই ঘেৰাও কৰি লোৱা হৈছে। আৰু কিবা উদ্ধাৰ কৰিছে নেকি? আৰু উদ্ধাৰ মানে আপোনাৰ XUV 300 গাড়ীখন আৰু তাৰপিছত আপোনাৰ 2খন মটৰ চাইকেল, 5টা মোবাইল হেণ্ডছেট আৰু পইচাখিনি। চাকৰিয়াল আছে নেকি কোনোবা? চাকৰি নাই, চব ব্যৱসায়ী। হয়। কোন কোন আছিলে অভিযানত আপোনালোকৰ পুলিচৰ ফালৰ? আমাৰ মাননীয় এডিচনেল SP হেডকোৱাৰ্টাৰ মহোদয়, তাৰপিছত মই, আমাৰ WSI কৃষ্ণ প্ৰিয়া কাকতি আৰু SI ৰঞ্জন দাস আৰু আমাৰ ষ্টাফ আছিলে। নিশা কিমান মানৰ ঘটনা? নিশা আপোনাৰ 12 বাজি গ'ল। সেইখিনি মতে আমি ঘূৰি চোৱাত থাকি আমি বিষয়টো হ'ল কি আমি মানুহখিনি কৰায়ত্ব কৰিব লাগে আৰু বস্তুটো বন্ধ কৰিব লাগে। নিউজ ডেস্ক, নিউজ ৱাইড অসম।